তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী পুৰুষোত্তম পুথিভঁৰাল জনীয়া সত্ৰৰ ৭৫ সংখ্যক জন্মজয়ন্তী পালন কৰাৰ কাৰণে যোজনা কৰা হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিমধ্যে মহাৰাজত জয়ন্তীৰ পতাকা উত্তোলন কৰে বিশ্বজিৎ দাসে, মহাৰাজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি। তাৰপিছতেই স্মৃতি পুথিভঁৰালৰ প্ৰয়াত উদ্যোক্তাসকলৰ স্মৃতিত উৎসৰ্গিত স্মৃতি তোৰণ উৎসৰ্গা কৰা হয় আৰু সেইখন উন্মোচন কৰে শ্ৰী পুৰুষোত্তম পুথিভঁৰালৰ পৰিচালনা সমিতিৰ সভাপতি দেৱেন্দ্ৰনাথ দাসে। তৰ্ক প্ৰতিযোগিতা আৰম্ভ হয়, অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা। তৰ্কৰ বিষয়বস্তু কৃত্ৰিম বুদ্ধিমত্তাৰ যুগতো এই গ্ৰন্থ অধ্যয়নে শ্ৰেষ্ঠ মানসিক খাদ্য, এই সদনৰ মতে এই বিষয়টোৰ ওপৰত তৰ্ক প্ৰতিযোগিতা এতিয়া চলি আছে। তাৰপিছত আৰম্ভ হ'ব বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান প্ৰতিযোগিতাসমূহ। তাৰপিছত সন্ধিয়া বন্তি প্ৰজ্বলন, এনেকুৱা বিভিন্নজন বিশিষ্ট ব্যক্তি আমন্ত্ৰণ কৰা হৈছে। তেওঁলোকে আমাৰ মুকলি সভাত থাকিব। গতিকে মই সকলো ৰাইজক, গ্ৰন্থপ্ৰেমী ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ।